হেল্ল' গাইজ, আপোনালোকক মোৰ চেনেল অদ্ভুত পৃথিৱীলৈ স্বাগতম জনাইছোঁ। আজি মই আকৌ আপোনালোকৰ মাজলৈ আহিলোঁ। এই মুখা পিন্ধা টিকটক ষ্টাৰজনৰ ওপৰত এটা মিউজ বনিছে। ভগা চাইকেল ভগা বেল, প্ৰিন্স হাজৰিকা মেট্ৰিক ফেইল। আমাৰ অসমত এনেও মিমাৰ্চৰ কামি নাই, সেইটোতো আৰু চবেই জানেই। আৰু ইয়াক মই ক'ব বিচাৰোঁ, বৰ বেয়াকৈ নিজৰ গতি মৰাই আছে। আৰু কি ক'ম ইয়াৰ কথা, আমাৰ যিখিনি মিমাৰ্চ ইয়াক বৰ বেয়াকৈ গতি মাৰিব। এই চিনি পোৱা নাই ন, আমাৰ অসমৰ মিমাৰ্চক চিনি পোৱা নাই ন। আমাৰেই লেবেল লৈ আমাৰ ওপৰতে যদি ফুটনি মাৰিব যায়, ইয়াক গতি মৰা হ'বই নে কি কয় হে ৰাইজ? ইয়াক যে যিমান পাৰে গতি মাৰক, কি মেট্ৰিক ফেইল। চব মেট্ৰিক ফেইল, কাৰণ সেইকাৰণে টিকটক চলাই মেট্ৰিক ফেইল কৰি দিছ হা। ৰিজাল্ট চাবি বে, টিকটক কৰা বেলেগো কৰে ন। টিকটক চাবি, তেহেঁতৰ মাৰ্কশ্বিট চাবি বে। মক্কেল চালা, ভালকৈ পঢ়িব নাজানো একো এটা চালা, কুত্তা কথা ক'বলৈ হচালা। গাইজ, তাৰপাছত যেতিয়া গম পালে মেট্ৰিক ফেইল হ'ল বুলি, তাৰপাছত ইয়াৰ ৰিয়েকশ্যন কি জানে? ইয়াৰ গাৰ্লফ্ৰেণ্ডে ইয়াৰ লগত কথা নপতা হ'ল জানে? আপোনালোকে চাওক এবাৰ। মোৰ কল এটা আহিছে ৰ'বা। হেল্ল', কোনে কৈছে? মই ফেইল কৰিলোঁ মেট্ৰিক? মাই গড, ৰ'বা মাইকিক চাওঁ ৰ'বা কলটো লাগে নে নালাগে। ধৰা নাই দেখোন কলটো। ধৰা নাই কি হ'ব এতিয়া? কাটি দিলে চেছ, মোৰ মাইকেও এৰি দিলে। মোৰ এতিয়া কি কৰিম? মই চেছ। আৰু 1 বছৰৰ পাছত ইয়াৰ অৱস্থা, এটা মতা আহিল। বোলে এটা মতা আহি 1 বছৰৰ পাছত কি হ'ব, নিজে এটা ভিডিঅ' বনাই আগতে দেখাই থৈছে ৰাইজক। ঠিক আছে গাইজ, মই ইমানে ক'লো, এইটো এটা মেট্ৰিক ফেইল। এইটো কেনেকৈ চলি আছে ৰে, এইটো মাথা নাইকিয়াটো। থেংক ইউ গাইজ, ধন্যবাদ।